নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছো মোৰ কম্পিটিটিভ ষ্টাডিজ ইউটিউব চেনেলটিলৈ আজি মই আসাম হিষ্ট্ৰীৰ নতুন এটা ভিডিঅ' লৈ আহিছো ইয়াতে মই বহুত কেইটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আপোনাৰ লগত ডিসকাস কৰিম যিবোৰ কোৱেশ্চন আপোনাৰ অহা যিকোনো কম্পিটিটিভ এক্সাম যেনেকে ADRE আসাম পুলিচ এনে ধৰণৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব এইবোৰ কোৱেশ্চন মই অলপ টান চাই কিনে লৈ আহিছো সো ভিডিঅ'টো চাই থাকক আৰু কোৱেশ্চন বিলাক ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ লগত শেয়াৰ কৰক সো আৰম্ভ কৰা যি ভিডিঅ'টো ইয়াত যদি মই ফাৰ্স্ট কোৱেশ্চনটো চাও ফাৰ্স্ট কোৱেশ্চনটো আছে দেওধাই ৰেফাৰ্স টু হুইচ অফ দি ফলোইং ইন আহোম পিৰিয়ড মানে দেওধাই আহোম যুগত তলৰ কোনটোক বুজায় অপচন কেইটাৰ মাজতে মই যদি কাৰেক্ট আনসাৰটো বিচাৰো তেতিয়ালে কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ প্ৰিষ্ট মানে তেওঁলোকৰ প্ৰিষ্টজনক কোৱা হয় দেওধাই আন্ডাৰ হুইচ আহোম ৰুলাৰ দি মুৱামৰীয়া ৰেবেলিয়ন ওয়াজ স্টাৰ্টেড মানে কোন আহোম শাসকৰ অধীনত মুৱামৰীয়া বিদ্ৰোহটো আৰম্ভ হৈছিল সো অপচন কেইটা যদি মই চাও তেতিয়ালে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ লক্ষ্মী সিংহৰ দিনতে আৰম্ভ হৈছিল মুৱামৰীয়া ৰেবেলিয়ন নেক্সট কোৱেশ্চনটো চাই লও ইন হুইচ ইয়াৰ দি ফুলগুৰি পিজেন্ট আপৰাইজিং টুক প্লেচ মানে কোন চনত ফুলগুৰি কৃষক বিদ্ৰোহটো সংঘটিত হৈছিল সো অপচন কেইটাৰ মাজতে মোৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ 1861 এডিট সংগঠিত হৈছিল ফুলগুৰি পিজেন্ট আপৰাইজিং মানে ফুলগুৰি কৃষক বিদ্ৰোহটো আহোম নেম অফ শিৱসিংহ ওয়াজ মানে শিৱসিংহৰ আহোম নাম কি আছিল অপচন কেইটা যদি মই চাও তেতিয়ালে অপচন কেইটাৰ মাজতে কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি সুতানফা আছিল শিৱসিংহৰ অৰিজিনেল নাম নেক্সট কোৱেশ্চনটো চাই লও কুমাৰ ভাস্কৰ বৰ্মন ৰুলড আহোম ইন হুইচ সেঞ্চুৰী মানে কুমাৰ ভাস্কৰ বৰ্মনে কোন শতিকাত অসমত শাসন কৰিছিল সো অপচন কেইটাৰ মাজতে মোৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি 7th century মানে 7th century কুমাৰ ভাস্কৰ বৰ্মনে অসমত শাসন কৰিছিল হু এমং দি ফলোইং আহোম কিং ওয়াজ নউন এজ লৰা ৰজা মানে তলৰ কোন আহোম ৰজাক লৰা ৰজা নামেৰে পৰিচিত আছিল বা জনাজাত আছিল সো অপচন কেইটা যদি মই চাও তেতিয়ালে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন ডি চুলিকফাক লৰা ৰজা নামেও জনা গৈছিল কুশল কোঁৱৰ who was hanged during the period of Quit India movement was hanged on the charge of মানে ভাৰত ত্যাগ আন্দোলনৰ সময়ত কুশল কোঁৱৰক ফাঁসি দিয়া হৈছিল তেওঁৰ ফাঁসি দিয়াৰ কাৰণটো কি আছিল অপচন কেইটা যদি মই চাও তেতিয়ালে কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি কনস্পিৰেসি অফ ট্ৰেইন ডিৰেইলমেন্ট মানে ট্ৰেইনক লাইনচ্যুত কৰাৰ কাৰণেহে তেওঁক ফাঁসিটো দিয়া হৈছিল নেক্সট কোৱেশ্চনটো চাই লও Ram Saraswati was a court poet in the court of which of the following king মানে Ram Saraswati তলৰ কোনজন ৰজাৰ দৰবাৰত দৰবাৰ কবি আছিল সো অপচন কেইটা যদি মই চাও তেতিয়ালে কাৰেক্ট আনসাৰটো হৈ যাব দুৰ্লভ নাৰায়ণৰ ৰাজকবি আছিল ৰাম সৰস্বতী নেক্সট কোৱেশ্চনটো চাই লও which of the following invader destroyed the Kamakhya temple মানে তলৰ কোনজন আক্ৰমণকাৰীয়ে কামাখ্যা মন্দিৰ ধ্বংস কৰিছিল সো অপচন কেইটাৰ মাজতে মই যদি কাৰেক্ট আনসাৰটো বিচাৰো তেতিয়ালে ইটো হৈ যাব অপচন বি কালাপাহাৰে কামাখ্যা মন্দিৰটো ডেষ্ট্ৰয় কৰিছিল Who was the president of the Pandu session of Indian National Congress held in the year 1926 মানে 1926 চনত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডু অধিৱেশনৰ সভাপতি কোন আছিল অপচন কেইটা যদি মই চাও তেতিয়ালে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি শ্ৰীনিবাস আয়েংগাৰ জন আছিল কংগ্ৰেছৰ যোনটো আইএনচিৰ যোনটো সেশন হৈছিল পাণ্ডুত 1926 চনত হিটোৰ সভাপতি The stone bridge over the Namdang river was built by which Ahom ruler মানে নামদাং নদীৰ ওপৰত হিলৰ দলংখন কোন আহোম শাসকে নিৰ্মাণ কৰিছিল অপচন কেইটা যদি মই চাও তেতিয়ালে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি ৰুদ্ৰসিংহই নিৰ্মাণ কৰাইছিল নামদাং ৰিভাৰৰ ওপৰত হোৱা ষ্টন ব্ৰিজখন নেক্সট কোৱেশ্চনটো চাই লও গিয়াসুদ্দিন আউলিয়া এছ'চিয়েটেড উইথ মানে গিয়াসুদ্দিন আউলিয়া কিহৰ লগত জড়িত অপচন এ পুৱামক্কা অফ হাজো অপচন বি পানবাৰী মছজিদ অপচন সি ৰাংগামাটি মছজিদ আৰু অপচন ডি দৰগাহ অফ সাইয়েদ শাহনুৰ দেৱান সো এই কোৱেশ্চনটো বহুত কেইবাৰ আহিছে সো ইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ পুৱামক্কা অফ হাজো Which officials appointed by the Ahom king Pratap Singh were the negotiator of Posa with the hill tribes মানে আহোম ৰজা প্ৰতাপ সিংহই নিযুক্ত কৰা কোন বিষয়া
পাহাৰীয়া জনজাতিসকলৰ সৈতে প্ৰচাৰ আলোচনাপন্থী আছিল সো অপশন কেইটা যদি মই চাও তেতিয়াহলে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশনে কটকিজ যোনে আছিলে তেৱে প্ৰচাৰ প্ৰথাটোৰ মানে নেগোসিয়েশন কৰিছিল হিল ট্ৰাইবৰ লগত নেক্সট কোৱেশ্চনটো যদি মই চাও who among the following was the prominent leader of দাণ্ডুৱা ড্ৰ মানে তলৰ উল্লেখ কৰা কেইজনৰ ভিতৰত দাণ্ডুৱা ড্ৰহৰ বিশিষ্ট নেতা কোন আছিলে সো অপশন কেইটাৰ মাজতে কাৰেক্ট আনসাৰটো হৈ যাব অপশন সি হাৰা দত্ত এণ্ড বীৰা দত্ত নেক্সট কোৱেশ্চনটো চাও ৰাণী গৈডুলা এ ফেমাছ ক্যাৰেক্টাৰ ইন ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট বিলং টু হুইচ ট্ৰাইব মানে ভাৰতীয় জাতীয় আন্দোলনৰ বিখ্যাত চৰিত্ৰ ৰাণী গাইডুলা কোন জনগোষ্ঠীৰ আছিল অপশন কেইটা যদি মই চাও তেতিয়াহলে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি দি নাগাস মানে গাইডুলা জন নাগা ট্ৰাইবৰ আছিলে Which district was previously known as Bangmara and Sangmai Pathar মানে কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু সাংমাই পথাৰ নামেৰে জনাজাত আছিল সো অপশন কেইটাৰ মাজতে কাৰেক্ট আনসাৰটো হৈ যাব অপশন সি তিনসুকিয়াৰ আগৰ নামটো আছিলে বাংমাৰা এণ্ড সাংমাই পথাৰ নেক্সট কোৱেশ্চনটো যদি চাও which of the following force was created by British to protect British settlements in the hill areas of Assam মানে অসমৰ পাহাৰীয়া অঞ্চলত ইংৰাজৰ বহতি ৰক্ষাৰ বাবে ব্ৰিটিছে তলৰ কোনটো শক্তিৰ সৃষ্টি কৰিছিল সো অপশন এ আছে আসাম ৰাইফলছ অপশন বি আছে আসাম ৰেজিমেণ্ট অপশন সি আছে বৰ্ডাৰ সিকিউৰিটি ফোৰ্স আৰু অপশন ডি আছে সশস্ত্ৰ সীমা বল সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ আসাম ৰাইফলছ তেওঁলোকে আসাম ৰাইফলছৰ মানে স্থপতিটো কৰিছিল নেক্সট কোৱেশ্চনটো চাও who was the first martyr of Quit India movement of 1942 মানে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম শহীদ কোন মানে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম শহীদ কোন সো অপশন কেইটা যদি মই চাও তেতিয়াহলে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন এ কনকলতা বৰুৱা নেক্সট কোৱেশ্চনটো চাই লওক খেন ডাইনেষ্টি was established by whom মানে খেন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল সো অপশন কেইটাৰ মাজতে কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি নীলধ্বজ আছিলে খেন বংশৰ প্ৰতিষ্ঠাতা নেক্সট কোৱেশ্চনটো চাও দি ইনস্ক্ৰিপশ্যন অফ কোচ কিংছ ওয়াৰ ইন মানে কোচ ৰাজাৰ শিলালিপি কোন ভাষাত আছিল অপশন কেইটা যদি চাও তেতিয়াহলে ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি সংস্কৃত ভাষাত সো ফ্ৰেণ্ডছ এইবোৰ আছিলে কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আসাম হিষ্ট্ৰীৰ পৰা যিবোৰ কুৱেশ্যন বহুতেই ইম্পৰ্টেণ্ট আৰু প্ৰিভিয়াছ ইয়াৰটো বহুত কম্পিটিটিভ এক্সামত এইবোৰ কুৱেশ্যন আহিছিলে সো সেইকাৰণে মই এই কুৱেশ্যনবিলাক আপোনাৰ কাৰণে লৈ আহিছোঁ যদি কুৱেশ্যনবিলাক ভাল লাগিছে আপোনাৰ তেতিয়াহলে ভিডিঅ'টো লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰক এনে ধৰণৰ বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যনৰ ওপৰত নতুন কণ্টেণ্ট মই অতি সোনকালে আপোনাৰ লগত ডিছকাছ কৰিম